গ'ল কমপ্লিট ষ্টাৰ্ট অফ হৈ যোৱা প্ৰব্লেম আছিলে সলভ হৈ গ'ল ফাইনেলি চাই লওক ৰাতুলে সলভ কৰি দিল ইয়ামাহা ফেচিনো এইটোৰ প্ৰব্লেম হৈ গ'ল যেতিয়া গাড়ীখন গৰম থাকে ৰানিং থাকে চলি থাকে তেতিয়া ঠিক থাকে কিন্তু যেতিয়া ঠাণ্ডা হৈ থাকে গাড়ীখন যেতিয়া ৰাতিপুৱা ষ্টাৰ্ট দিয়ে ৰেষ্টটো মানে জোৰকে ধৰি ৰাখিব লাগে নহ'লে গাড়ীখন নিজে নিজে ষ্টাৰ্ট অফ হৈ যায় এইটো সলভ হ'ব এতিয়া আমাৰ ওচৰতে সলভ কৰিব ৰাতুলে খুলিব কি জাম হৈছে ৰাতুল দা এইটো প্ৰব্লেমটো যে পাই আছে যে ষ্টাৰ্ট অফ হৈ যায় যে টেপিত জাম হৈছে ন কেপিত জাম হোৱা বুলি যে কৈছে এইটো কি পুৰা এইটো ঢাকনিটো খুলিব লাগিব নেকি ৰাতুলটা ঢাকনিটো খুলিলে হৈ যাব ঢাকনিটো খুলি এডজাষ্ট কৰি দিলে এডজাষ্ট কৰিব লাগিব ঘূৰাই আছো টাইমিং মিলোৱা বুলি কয় ন টপত আহিব ন টপ টপ টাইমিংটো মিলাই টপত আনিব লাগিব না ৰাতুলদা টপত আনি কিনে কেপিত মিলাব টপত আনাৰ পিছত কেপিত মিলাব এটা প্ৰব্লেম সলভ হৈ যাব আৰু অটোমেটিক ষ্টাৰ্ট অফ হৈ যায় এইটো টপত আনিব লাগিব ৰাতুলদা এটা কিবা খুলি দিছে ইঞ্জিনটো টপত আনি মিলাই কিনে তাৰপিছত কেপিত মিলাব চাই থাকক কেপিত কোনটো হয় ৰাতুলদা চাও 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 কোনটো এইটো কেপিত এইটো মিলাব লাগিব না এতিয়া মানে নিজে অফ হৈ যায় যদি নহয় আৰু বঢ়িয়া মিলি গ'ল না ৰাতুলদা এতিয়া আৰু এইটো প্ৰব্লেম নাপায় ন रेस मिला चला ना तुंडा रेस ना